বন্ধুসকল কম আজি কুই শাক কেনেকৈ ৰুব লাগে। এইটো প্ৰচেছ মাটি নথকাৰ কাৰণে। তো বন্ধুসকল কওঁ মই মাটিটো কুই শাক ৰুইছে, এইটো চাব মাটিত ৰোৱা কুই শাক। এতিয়া বন্ধুসকল বটলত ৰোৱা কুই শাক। তো বন্ধুসকল কওঁ এইটো ফাৰ্ষ্ট প্ৰচেছ। প্ৰথমত ইমান ডাঙৰ এনেকুৱা প্ৰচেছত নেক্সট ইমান ডাঙৰ হৈ যায় এনেকুৱা প্ৰচেছত, কিন্তু পানী নালাগে, পানীটো অলপ পাই থাকে লাষ্ট এইটো অলপ বঢ়িয়া প্ৰচেছটো মই কৈ আছোঁ। তো বন্ধুসকল প্ৰথমে এইটো প্ৰচেছ বটল কাটি এনেকৈ তলত পানী দি ল'ব, তাৰ ওপৰৰ মাটি দি যি গছটো লগাই তলফালে শলিতা লগাই এনেকৈ দিব, শলিতা তলত পানী দিব। তাৰপিছত সদায় পানী ঢালিব নালাগে, একদিন পানী দিলে এসপ্তাহ পিছে পানী দিব। এইটো মই প্ৰচেছটো দেখাই আছোঁ। এইটো খুলি মই পানী দিছোঁ না আজি, আৰু মোটামুটি এসপ্তাহ পিছত পানী দিম। এইটো ফিল আপ কৰি দিম। শলিতা লগোৱা গছটো ওপৰত মাটি আছে, গছ আছে, তলত শলিতা আছে, পানীটো এনেকৈ শুই ল'ব। সদায় পানী দিব নালাগে, এইটো শলিতা সোমাই দিছোঁ। এইটো প্ৰচেছ হয়, চাওক বনাবলৈ এইটো হয় কি মজা। এইটো সদায় পানী দিব নালাগে। তো বন্ধুসকল চাওক, এইটো মোৰ লাষ্ট প্ৰচেছ, মোৰ গছৰ এইটো কুই শাক গছ কি ধুনীয়াকৈ মাটামাৰ ওপৰত থৈ দিছোঁ। পানী নালাগে, একো নালাগে, উইকলি পানী দিব লাগে। ধুনীয়াকৈ হৈ আছে। তলত মাটিত আছে গছ, কিন্তু ওপৰত বটলত আছে, এনে হৈ আছে উইকলি কি ধুনীয়াকৈ হৈছে লপয়কৈ।